নমস্কাৰ, মই ডক্টৰ সবিতা লস্কৰ, এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞা। আকৌ এবাৰ আপোনালোকৰ নিজৰ চেনেল খবৰ নালিলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনাৰ প্ৰশ্ন আৰু মোৰ উত্তৰৰ 9মটো শিতান আৰম্ভ কৰিম। সকলোৱে ভাত পানী খাই ৰেডি হৈ আছেনে? ঠাণ্ডা দিনত অকণমান আকৌ ভাত খাই উঠি লেপটত সোমালেহে আৰামটো লাগে, হয়নে? চ' গতিকে আজি আমি সোনকালে প্ৰশ্ন উত্তৰ আৰম্ভ কৰোঁ আহক। প্ৰথম প্ৰশ্নটো হাতত লৈছোঁ। পৰিস্মিতা বৰগোহাঁই লিখিছে, এপ্লা ট্ৰিটমেণ্ট বহুত কষ্টলি নেকি? কিউৰেবল হয়নে? এপ্লা ট্ৰিটমেণ্টটো কষ্টলিটো সদায় ছাবজেক্টিভ। আপোনাৰ কাৰণে যিটো কষ্টলি নহয় সেইটো মোৰ কাৰণে কষ্টলি হ'বও পাৰে, বা বেলেগ এজনৰ কাৰণে হয়তো একেবাৰেই কষ্টলি নহ'ব পাৰে। চ' সেইটো ক'বলৈ দিগদাৰ যে কষ্টলি হ'ব নহ'ব সেনেকুৱা। কিন্তু এপ্লা ট্ৰিটমেণ্টটো কিছুমান আপোনাৰ ডেইলি ইনজেকশ্যনছ ল'ব লগা হ'ব পাৰে। চ' সেই হিচাপে এইটো ছাবজেক্টিভ, তাৰমানে এইটো ক'ব নোৱাৰি যে আপোনাৰ কষ্টলি সেইটো বস্তু আনচাৰটো মই এতিয়া ঠিকমতে দিব নোৱাৰিম। আৰু কিউৰেবল হয়নে নহয় সেইটো মই আনচাৰটো দিওঁ। আমি চেষ্টা কৰিব পাৰোঁ বডিৰ যিটো শক্তি, ইমিউনিটি, আমাৰ যিটো প্ৰতিৰক্ষা শক্তিয়ে বেবীটো নষ্ট কৰি আছে, সেই বস্তুটো আমি দমাই ৰাখিবৰ কাৰণে যিবিলাক ইনজেকশ্যনছ বা যিবিলাক মেডিচিনছ আমি ইউজ কৰোঁ সেইটো দি আমি চেষ্টা কৰিব পাৰোঁ। চিকিৎসা বিজ্ঞানত এতিয়ালৈকে সেনেকুৱা ধৰণৰ আমি 100% কেতিয়াও ক'ব নোৱাৰোঁ যে হয় এইটো আমি কিউৰ কৰিব পাৰোঁ। আমি সদায় আপোনাক এইটোৱে ক'ব পাৰোঁ যে আমি চেষ্টা কৰিম, আমাৰ জ্ঞান অনুসৰি যৎপৰোনাস্তি আমি চেষ্টা কৰিম আপোনালোকক সুফল দিবলৈ, সুস্বাস্থ্য দিবলৈ। ৰিম্পী চেতিয়াই লিখিছে, মেম মোৰ বাইকৰ্নুৱেট ইউটেৰাছ এণ্ড PCOD আছে, IVF কৰিলে সুফল পামনে? অ'কে, আপোনাৰ দুটা প্ৰব্লেম আছে। বাইকৰ্নুৱেট ইউটেৰাছটো মানে সেই হাৰ্ট শ্বেপৰ ইউটেৰাছ, আৰু লগতে PCOD আছে। IVF কৰিলে সুফল পাবনে নাপায় সেইটো ঠিক তেনেদৰে মই যেনেকৈ ক'লোঁ আগৰ প্ৰশ্নটোৰ উত্তৰত, যে আমি চেষ্টা কৰিব পাৰোঁ, কিন্তু আপোনাৰ গেৰাণ্টি কোনেও দিব নোৱাৰে। আপুনি চেষ্টা নিশ্চয়কৈ কৰক, কাৰণ আপোনাৰ যিহেতু দুটা মেজৰ প্ৰব্লেম আছে লগতে। চ' আপুনি IVF ট্ৰাই কৰিব পাৰে, নিশ্চয়কৈ ট্ৰাই কৰিব পাৰে, আৰু সেইটো সময়হে ক'ব যে আপোনাৰ সুফল পাবনে নোৱাৰে। আৰু সাধাৰণতে মানুহে দেখা যায় যে এবাৰমান কৰি পেলাই হাত দাঙি দিয়ে, আৰু বিশেষকৈ IVF যিটো ট্ৰিটমেণ্ট হয়, প্ৰচিডিউৰ হয়, এইটো খুব লেংদিও হয়, আপোনাৰ পইচা পাতিৰো যথেষ্ট দৰকাৰ হয়, আৰু লগতে পেচেঞ্চ, ধৈৰ্যৰ খুব দৰকাৰ হয়। কিন্তু এটা কথা মনত ৰাখিব, এবাৰ যদি কৰে তাৰ ছাকচেছ ৰেটটো খুব কম, 20% মানহে হয়। গতিকে হয়তো 2-3বাৰ কৰিব লগা হ'ব পাৰে IVF আপোনাৰ ছাকচেছফুল হ'বৰ কাৰণে। আৰু এটা কথা মই লগতে কৈ যাওঁ, IVF ট্ৰিটমেণ্ট হ'লে আপোনাৰ প্ৰেগনেঞ্চি 100% হ'ব। কাৰণ কিয় জানেনে? ফাৰ্টিলাইজেশ্যনটো আমি বাহিৰত কৰোঁ, তাৰমানে পুৰুষৰ শুক্ৰাণু আৰু মহিলাগৰাকীৰ যিটো ডিম্বাণু হয় সেইটো বাহিৰত আমি লগাই পেলাই, মিলন কৰাই পেলাই, ফাৰ্টিলাইজেশ্যন কৰি পেলাই বেবীটো যিটো এম্ব্ৰায় বুলি কওঁ, সেইটো আমাৰতো বাহিৰতে ফৰ্ম হয়। যেতিয়া বেবীটো এটা পাৰ্টিকুলাৰ ষ্টেজত পায়গৈ, তেতিয়া আমি বস্তুটো ভিতৰৰ ফালে সোমাই দিওঁ। গতিকে প্ৰেগনেঞ্চি আপোনাৰ 100%ই হয়। কিন্তু কথাটো হ'ল, সেই প্ৰেগনেঞ্চিটো আপোনাৰ জৰায়ুটোৱে কণ্টিনিউ কৰিব পাৰিছেনে নাই, সেইটো আকৌ এটা বেলেগ খেল। চ' সেইটোৰ ওপৰতহে ডিপেণ্ড কৰে। কাৰণ কেতিয়াবা দেখা যায় বহুতগৰাকী IVF কৰাৰ পিছত এম্ব্ৰায়টো ট্ৰান্সপ্লাণ্ট যেতিয়া কৰি দিয়া হয়, তাৰপিছত তেওঁলোকে কেৰি কৰিব নোৱাৰে, হয়তো 2-3 মাহ থাকি আকৌ নষ্ট হৈ যায়, মিছকেৰেজ হৈ যায়। চ' এতিয়া সময়হে ক'ব, কৰাটো আপুনি ডেফিনেটলি ট্ৰাই কৰক। পিলুমণি তালুকদাৰে লিখিছে, মেম ফেলোপিয়ান টিউব ব্লকেজ খোলা পিছত আকৌ ব্লক হ'ব পাৰে নেকি? মই ব্লক খোলা 6 মাহ হ'ল, কনচিভ কৰা নাই। ডক্টৰে আকৌ ব্লক হৈছে বুলি HCG কৰিবলৈ কৈছে। মোৰ বৰ ভয় লাগিছে, মই কনচিভ কৰিব পাৰিমনে? 9 years মেৰিড। ফেলোপিয়ান টিউব ব্লকেজটো খোলাৰ পাছত আকৌ আপোনাৰ হ'ব পাৰে, সেইটো মই নহয় বুলি নকওঁ। আৰু ডিপেণ্ড কৰে আপোনাৰ কেনেকুৱা ধৰণে খুলিছে, হাইড্ৰটিবিউশ্যন কৰিছে নে ভিতৰত আপোনাৰ জোৰা লগাব লগা হৈছে, সেইবিলাক পদ্ধতিৰ ওপৰতো ডিপেণ্ড কৰে যে, আৰু এটা ডিপেণ্ড কৰে যে আপোনাৰ কিহৰ কাৰণে হৈছিলে ব্লকেজটো। আৰু সদায় মনত ৰাখিব, এডাল সূতা যেতিয়া আপুনি দুভাগ কৰে, আকৌ যেতিয়া জোৰা লগায়, তাক গাঁঠি এটাটো লাগিবই তাৰ। আমি কেতিয়াও সেইটো আপোনাক গেৰাণ্টি দিব নোৱাৰোঁ যে আপোনাৰ 100% জোৰা লাগিছে, বা জোৰা লাগি পেলাই যদি আপোনাৰ ভিতৰখন খোল খায়ো আছে, তেতিয়াও যে আপোনাৰ ভালকৈ প্ৰেগনেঞ্চিটো হ'ব, ইক্টোপিক প্ৰেগনেঞ্চি নহ'ব, সেইটো কিন্তু আমি গেৰাণ্টি দিব নোৱাৰোঁ। আপোনাৰ ডক্টৰে চাগে নিশ্চয়কৈ আপোনাক বুজাই দিছে যে আপোনাৰ খোল খোৱাৰ পাছতো, কাৰণ যিহেতু আপোনাৰ টিউবেল ডেমেজ হোৱাৰ কাৰণেহে বস্তুটো বন্ধ হৈ গৈছে, টিউবটো ডেমেজ হৈছে, সেইকাৰণে আপোনাৰ বন্ধ হৈ গৈছে, কিবা এটা এবনৰ্মেলিটি আছে, সেইকাৰণে বন্ধ হৈছে। গতিকে সেইটো খোল খোৱাৰ পাছতো সেই ভিতৰৰ যিটো একদম মাইক্ৰস্কপিক এবনৰ্মেলিটিবিলাক থাকে, সেইবিলাক ভালটো আমি কৰিব নোৱাৰোঁ। সেই ডেমেজটো থাকিয়ে যাব। আপোনাৰ ৰাস্তাটোহে আমি খুলি দিলোঁ, কিন্তু ৰাস্তাটো যদি উখুৰা মুখুৰা হৈ আছে, সেইবিলাকতো আমি ভিতৰত ভাল কৰিব নোৱাৰোঁ। চ' সদায় মনত ৰাখিব, খোলাৰ পিছতো আপোনাৰ ছাকচেছ ৰেটটো সদায় 50%হে থাকে। হয় ব্লকেজ হোৱাৰ পিছতো আপোনাৰ আকৌ ব্লকেজ হৈ যোৱাৰ পিছতো আপোনাৰ প্ৰেগনেঞ্চি নহ'ব পাৰে, বা ব্লকেজটো নাথাকি পেলাই যদি খোল খায়ো আছে, তেতিয়াও আপোনাৰ হয়তো বেলেগ অলপমান এবনৰ্মেল প্ৰেগনেঞ্চি হোৱাৰ চান্সটো বেছি থাকিব। আপুনি HCGটো আকৌ এবাৰ কৰাব পাৰে, সেইটো কৰাত একো বাধা নাই। ৰাস্তাটো খোল খাই আছে নে বন্ধ হৈ আছে সেইটো চাব পাৰে। আৰু ভয় নাখাব, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। আমিবিলাকতো আছোঁৱে আপোনাক হেল্প কৰিবৰ কাৰণে, তাৰ ওপৰত আমাৰ ওপৰতো আৰু এজনা আছে বহি। চ' তেওঁৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত থাকিব।
আৰু আশা ৰাখিছোঁ সোনকালে আপুনি সুফল পাব। বাবাটো চেতিয়াই লিখিছে, মোৰ ইয়েৰ্ছ 22, মোৰ 4 years বেবী আছে। মই 2 year পৰা 6 টেবলেট খাই আছোঁ। মোৰ প্ৰব্লেমটো হ'ল মোৰ মেন্স যেতিয়া হয় খুব কম ব্লিডিং হয় আৰু কিয় বাৰু, কিন্তু ছেইম ডেটতে হয় আৰু মোৰ ষ্টন খুবেই সৰু, অলপ বিগ হ'বলৈ কি কৰিব লাগিব প্লিজ জনাবচোন। ফ্ৰম লিপিকা। অ'কে, লিপিকা আচলতে এইটো আপোনাৰ অৰেল কণ্ট্ৰাচেপ্টিভ পিলছ, মানে গৰ্ভনিৰোধক পিল আপুনি যিটো খাই আছে তাৰ এটা ছাইড ইফেক্ট হয়। ছাইড ইফেক্ট বুলি নহয়, এইটো এজ এ হ'ল মানে কমাই দিয়ে, বস্তুটো অকণমান শুকুৱাই ৰাখেতো, সেইটো ভয় খাব নালাগে। আপোনাৰ পিলটো যেতিয়া বন্ধ কৰি যাব তেতিয়া সাধাৰণতে দেখা যায় 3 পৰা 6 মাহৰ ভিতৰত আকৌ আপোনাৰ আগৰ ফ্ল'ৰলৈ ঘূৰি আহে। আৰু ভালে পাব লাগে আপোনাৰ অকণমান ব্লিডিংবিলাক কম হৈছে। ব্লিডিং কম হ'লে আপোনাৰ গাত ব্লাডটো আছে, অলপমান কমকৈ গৈছে, গাত শক্তিটো বাঢ়িছে, সেইটোত ভয় খাব নালাগে, সেইটো একো বেয়া নহয়। মানুহে সাধাৰণতে ভাবে যে ব্লিডিং আগতে বেছি হৈ আছিলে, এতিয়া কম হৈছে, মোৰ কিবা বেয়া বেমাৰ হ'ব নেকি, সেইটো আচলতে নহয়। আৰু এইটো লগতে মই এইটো কথাও কৈ যাওঁ, মেনষ্ট্ৰুৱেল চাইকেলৰ যিটো ব্লিডিং হয়, ঋতুস্ৰাৱৰ সময়ত যিটো আপোনাৰ ৰক্তক্ষৰণ হয়, সেইটো নট নেচেচাৰিলি যে আপোনাৰ আগতে যেনেকুৱা হৈ আছিলে, সৰুকালত আৰম্ভ হওঁতে যেনেকুৱা হৈছিলে এতিয়াও আপোনাৰ তেনেকুৱা হ'ব, বা আজিৰ পৰা 5-10 বছৰৰ পিছতো আপোনাৰ তেনেকুৱা ধৰণে ৰক্তক্ষৰণ হৈ থাকিব, সেনেকুৱা নহয়। কেতিয়াবা হয়তো আপোনাৰ বেছি থাকিব, কেতিয়াবা কম থাকিব, কেতিয়াবা আকৌ বেছি হ'ব। চ' সেইটো প্ৰত্যেকটোৱে নৰ্মেল। অনিয়মীয় ঋতুস্ৰাৱ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ নহয়, তাৰ ওপৰত ৰক্তক্ষৰণ কেনেকুৱা হ'ব লাগে, কি হ'ব লাগে, বা নিয়মীয়া ঋতুস্ৰাৱৰ ওপৰতো এটা মই ভিডিঅ' বনাইছোঁ, সেই দুটা ভিডিঅ' এবাৰ চাই ল'ব, ঠিক আছে। আৰু এটা কুৱেশ্যন আছিলে, ব্ৰেষ্টটো সৰু হ'ল, সেইটো নাই একো হা। কিছুমান কেনেকুৱা মালিচ চালিচৰ কথা কয়, বা কিছুমান ইউটিউবতে হওক বা বহুত ধৰণৰ মাৰ্কেটিং সেনেকুৱা কৰে, কিছুমান তেল বা কিছুমান লোচনৰ ওপৰত, কিন্তু সেনেকুৱা কোনো চাইণ্টিফিক তেনেকুৱা বৈজ্ঞানিক ভিত্তি নাই সেইবিলাকৰ ওপৰত যে সেইটো লগালে আপোনাৰ সুফল হ'ব। আপুনি এটা কাম কৰিব পাৰে, অলপমান যদি ক্ষীণ, খুব বেছি যদি ক্ষীণ, আপুনি অকণমান ৱেইট পুট অন কৰাৰ চেষ্টা কৰিব পাৰে। ৱেইটটো বাঢ়িলে, যিহেতু ব্ৰেষ্টটো মেইনলি আপোনাৰ ফেটি টিছু, চ' যদি আপোনাৰ এজ এ হ'ল গাত যেতিয়া চৰ্বিটো বাঢ়িব, তেতিয়া ব্ৰেষ্টতো চৰ্বিটো বাঢ়ি পেলাই অকণমান ব্ৰেষ্টৰ চাইজটো ডাঙৰ দেখা পাব। আৰু লগতে আপুনি চেষ্টৰ যিটো আমাৰ এক্সাৰচাইজ কিছুমান আছে সেইবিলাক কৰিব। চেষ্টত এটা মাছল থাকে, পেক্টৰিলিছ মাছল বুলি কয়, তাৰ ওপৰত ব্ৰেষ্টটো লাগি থাকে। চ' সেই পেক্টৰিলিছ মাছলটো ডাঙৰ হ'লেও যেতিয়া এক্সাৰচাইজ কৰি পেলাই ডাঙৰ কৰিব, তেতিয়াও আপোনাৰ ব্ৰেষ্টৰ চাইজটো অলপমান বাঢ়িব। হৃদয় নন্দনে লিখিছে, 9 মাহ গৰ্ভাৱস্থাত SGOT 216, SGPT 203 আছে। এনে অৱস্থাত নৰ্মেল ডেলিভাৰী সম্ভৱ হয় নেকি? EDD-লৈ 17 দিন বাকী আছে। লিভাৰ যিটো ডিছফাংচন হয়, যিটো আপোনাৰ SGOT, SGPT, এইটো লিভাৰৰ পৰা চিক্ৰেট কৰা, মানে লিভাৰৰ আমাৰ যিটো ফাংচন থাকে, তাৰ কৰ্মক্ষমতা ঠিকে আছে নাই সেইটো জানিবৰ কাৰণে আমি কৰোঁ। আৰু এইটো আচলতে প্ৰেগনেঞ্চিৰ সময়ত কিছুমান মহিলাৰ কি দেখা যায় যে লিভাৰটোৱে ভালকৈ কাম নকৰে, অলপমান কামটো সি কমাই দিয়ে, তেতিয়া এইবিলাক বাঢ়ে, গাত খুজুতিবিলাক আৰম্ভ হয়। ইয়াৰ লগত নৰ্মেল ডেলিভাৰীৰ কোনো সম্বন্ধ নাই আপোনাৰ। নৰ্মেল ডেলিভাৰী আপুনি ডেফিনেটলি ট্ৰাই কৰিব পাৰে। আৰু এইটো ডেলিভাৰীৰ পিছত সাধাৰণতে লিভাৰৰ আকৌ ফাংচনটো নৰ্মেললৈ আহি যায়। আপুনি চিন্তা কৰিব নালাগে, আপুনি ডেফিনেটলি নৰ্মেল ডেলিভাৰী ট্ৰাই কৰক, ঠিক আছে। প্ৰতিভা বৰাই লিখিছে, মোৰ 3 months সোমাইছে, 16 তাৰিখত আল্ট্ৰাচাউণ্ড কৰিছিলোঁ, ডক্টৰে বেবীটো লছ বুলি কৈছে। কালিৰ পৰা MC নিচিনা ব্লিডিং হৈছে, লগতে তলপেটত বিষ আছে, কি হৈছে বাৰু জনাবচোন। অ'কে, আপুনিতো নিজে প্ৰশ্নতে লিখিছে, ডক্টৰে কৈছে লছ হৈছে বুলি, তেনেহ'লে মষ্ট লাইকলি মিছকেৰেজ হৈছে বা মিছড এবৰ্চন হৈছে, সেনেকুৱা নিচিনা চাগে ডক্টৰে লক্ষণ দেখা পাইছে। আৰু যেতিয়া আপোনাৰ তেনেকুৱা ধৰণৰ হয়, বডিটোৰ, আমাৰ শৰীৰটোৱে এটা নিজেই চেষ্টা কৰে যে যিটো ডেড প্ৰডাক্ট, যিটো মৃত কিবা এটা বস্তু আমাৰ গাত থাকে বা বেয়া হৈ যোৱা কিবা এটা থাকে, সেইটো বস্তু উলিয়াই দিবলৈ জৰায়ুটোৱে নিজে চেষ্টা কৰে। হয়তো আপোনাৰ সেইটো পদ্ধতি আৰম্ভ হৈছে, যিটো আমাৰ গৰ্ভপাত হোৱাৰ প্ৰচেষ্টা বা আৰম্ভণি, সেইখিনি চাগে আপোনাৰ আৰম্ভ হৈছে, সেইকাৰণে আপোনাৰ এনেকুৱা ধৰণৰ পেটৰ বিষ বা ব্লিডিং আৰম্ভ হৈছে। আপুনি আপোনাৰ ডক্টৰৰ লগত ইমিডিয়েট কথা পাতক। হয়তো আপোনাক এণ্টিবায়'টিক বা কিবা বেলেগ ধৰণৰ, যদি ভালকৈ চাফা হৈ যোৱা নাই তেতিয়াহ'লে হয়তো চাফা কৰি দিব লাগিব পাৰে। আপুনি ডক্টৰৰ লগত কনচাল্ট কৰক, ঠিক আছে। KBS, অ'কে, মোৰ পিৰিয়ড মিছ হোৱাৰ আগতে প্ৰেগনেঞ্চি টেষ্ট কৰিছিলোঁ, পজিটিভ দেখুৱাইছে। ডক্টৰক দেখাওঁতে হয় বুলি কৈছে, বাট মই অলপ চলপ হোৱাইট ডিছচাৰ্জ হৈ আছে। এতিয়া আকৌ পিৰিয়ড হোৱাৰ চান্স আছে নেকি বাৰু? মোৰ পিৰিয়ড 17 জানুৱাৰীত হ'ব লাগিছিলে আৰু মই 14 জানুৱাৰী টেষ্ট কৰোঁতে পজিটিভ আহিছে, কিবা প্ৰব্লেম হ'ব পাৰে নেকি বাৰু? আচ্ছা, মই এটা সেই প্ৰেগনেঞ্চিৰ টেষ্ট কেনেকৈ কৰিব লাগে সেইটো ভিডিঅ'ত ভালদৰে এইখিনি কথা বুজাইছিলোঁ। চাওক, আমাৰ মহিলাসকলৰ গাত যিটো HCG হৰম'ন চিক্ৰেট হয় পেচাবত, যিটোৰ কাৰণে আপোনালোকৰ সেই প্ৰেগনেঞ্চি টেষ্টটো পজিটিভ আহে, সেইটো আচলতে কি হয়, আপোনাৰ যেতিয়া এম্ব্ৰায়'টো ভিতৰত যিটো এম্ব্ৰায় ফৰ্ম হয়, সেইটো 7 দিনৰ দিনাখন আহি পেলাই জৰায়ুটোত থিতাপি লয়, সেইদিনাখনৰ পৰাই হয়। আৰু সেইটো সাধাৰণতে দেখা যায় মাহেকীয়া হোৱাৰ আগৰ পৰাই হয়। গতিকে আপুনি তেতিয়া কৰিছে, আপোনাৰ টেষ্টটো পজিটিভ আহিছে। আৰু লগতে আৰু এটা কথা যে প্ৰথম 3 মাহত সদায় ৰিস্ক অলপমান থাকে যে আগলৈ গৈ কি হ'ব, বিভিন্ন ধৰণৰ কিছুমান কাৰণ আছে। গতিকে সেইখিনি সময়ততো অলপমান ৰিস্ক আছে, যিহেতু আপুনি অকণমান
ৰেষ্টত থকা ভাল অকণমান ডক্টৰৰ পৰামৰ্শ মতে থাকিব হা ফলিক এচিড এইবিলাক কিছুমান ছাপৰ্ট আমি কিছুমান দিওঁ প্ৰজেষ্ট্ৰন হৰম'ন দিওঁ লাগাত আপোনাক যদি আপোনাৰ দৰকাৰ হয় আপোনাৰ ডেফিনেটলি আপুনি চিকিৎসকৰ লগত কথা পাতক আপোনাক যোনে ট্ৰিটমেণ্ট কৰি আছে তেওঁ নিশ্চয়কৈ আপোনাৰ গোটেইখিনি ভালকৈ চাই মেলি দৰৱ পাতি দিব আৰু আকৌ হ'বনে নহয় আকৌ মেনষ্ট্ৰুৱেশ্যন হ'ব নেকি বা ঋতুস্ৰাৱ হ'ব নেকি সেইটো ডিপেণ্ড কৰিব আপোনাৰ প্ৰেগনেঞ্চিটো ঠিকে আছে নে যদি প্ৰেগনেঞ্চিটো ঠিকে থাকে আগবাঢ়ি থাকে তেনেহ'লে ঋতুস্ৰাৱ কিয় হ'ব নহয় আৰু যদি কিবা কাৰণে প্ৰেগনেঞ্চিটো কিবা খেলি মেলি হয় তেনেহ'লেতো আকৌ ঋতুস্ৰাৱ ঠিক নহয় গৰ্ভপাতৰ সময়ত যিখিনি ব্লিডিং হয় সেইখিনি হ'ব আৰু সেনেকুৱা একো নহয় আপুনি চিন্তা নল'ব একো টেনশ্যনো নল'ব আৰু আপুনি ডক্টৰৰ পৰামৰ্শ মতে চলক মামনি বেগমে লিখিছে ডেলিভাৰী হৈ যোৱা আজি 5 মান্থছ হ'ল এতিয়ালৈ MC হোৱা নাই ডেলিভাৰী হোৱাৰ পিছত কেতিয়া MC হয় প্লিজ জনাবচোন মামনি বেগম যদি আপুনি এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং কৰি আছে তাৰমানে আপোনাৰ শিশুটিক আপোনাৰ কেঁচুৱাক অকল আপোনাৰ গাখীৰে খুৱাইছে বেলেগ একো বস্তু খোৱা নাই সেইটোক আমি এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং কৰা বুলি কওঁ সেইটো সাধাৰণতে দেখা যায় 5-6 মান্থছমান মিনিমাম মহিলাগৰাকীৰ ঋতুস্ৰাৱ নোহোৱাকৈ থাকে কিছুমানৰ হয়তো অকণমান আগতীয়াকৈ হৈ যাব পাৰে কিন্তু সাধাৰণতে দেখা যায় 5-6 মান্থ একেবাৰে নোহোৱাকৈ থাকে আৰু আপটো আপোনাৰ 1.5 বছৰ 12 মাহৰ পৰা 18 মাহ পৰ্যন্ত নোহোৱাকৈ থাকিব পাৰে যদি আপুনি এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং কৰি থাকে অবভিয়াছলি 6 মাহ পিছততো বেবী কিবা কিবি বেলেগ বস্তু খুৱাবই লাগিব বাট ষ্টিল সাধাৰণতে দেখা যায় 5-6 মাহলৈকেতো নোহোৱাকৈ থাকেই সেইটো আপুনি টেনশ্যন নল'ব কিন্তু লগতে সেইটো মনত ৰাখিব যাতে আপোনাৰ গৰ্ভধাৰণ আকৌ হৈ নাযায় দেই সেইটো কিন্তু বিৰাট ডাঙৰ কথা সেইটো মনত ৰাখিব নিজৰ কেয়াৰটো নিজৰ প্ৰটেকশ্যনটো কিন্তু লৈ থাকিব সুনীল দেউৰে লিখিছে 5 মান্থ চলি আছে প্ৰব্লেমটো ব্ৰেষ্ট দুটাৰ পৰা গাখীৰ নিচিনা ওলাই থাকে আৰু এবাৰ ৰঙা নিচিনা ওলাই মই বহুত চিন্তা কৰি আছোঁ ডক্টৰক মেডিচিন খাইছোঁ কিন্তু বন্ধ হোৱা নাই আপোনাৰ এটা ভিডিঅ' চাইছোঁ কিন্তু ইমান বুজি নাপালোঁ অ'কে প্ৰথম কথাটো হ'ল আপোনাৰ প্ৰেগনেঞ্চিৰ সময়ত এতিয়া যিটো 5 মান্থছমান চলি আছে সেইটো অলপমানতো চিক্ৰেট হ'বই তাৰ লগতে যদি আপোনাৰ অকণমান ৰঙচুৱা নিচিনা হৈছে সাধাৰণতে দেখা যায় ৰেয়াৰলি যদিও কেতিয়াবা ভিতৰৰ যিবিলাক নলী থাকে গাখীৰ প্ৰডাকশ্যন কৰি পেলাই যিটো নলী দি আহি পেলাই আপোনাৰ নিপলেদি ওলাব সেই নলীডালো অলপমান হাইপাৰ এক্টিভ মানে অলপমান বেছিকৈ এক্টিভ হৈ পেলাই তাৰ কিছুমান ৰক্ত যিবিলাক শিৰা থাকে অকণমান ফাটি পেলাই ৰঙচুৱা পানী এটা ওলাব পাৰে বা খুব ৰেয়াৰ কাৰণত কিছুমান অকণমান বেলেগ বেমাৰতো হ'ব পাৰে আপুনি আপোনাৰ ব্ৰেষ্টৰ পৰীক্ষা কৰাওক আল্ট্ৰাছ'ন'গ্ৰাফি কৰাওক আপোনাৰ নিশ্চয় চিকিৎসকে চাইছে আৰু এইটো দৰৱ খোৱাৰ কোনো দৰকাৰ নাই আচলতে যদি আপোনাৰ নৰ্মেল কাৰণে হৈছে প্ৰেগনেঞ্চি ৰিলেটেড হৈছে বেলেগ কোনো বেমাৰৰ কাৰণে হোৱা নাই ব্ৰেষ্টৰ কোনো লোকেল বেমাৰৰ কাৰণে হোৱা নাই তেনেহ'লে দৰৱ কিয় খাব লাগে এইটোতো নৰ্মেলে হয় প্ৰেগনেঞ্চিৰ কাৰণে আপুনি এবাৰ দেখুৱাই লওক ভালকৈ চিকিৎসকে আপোনাক নিশ্চয়কৈ কৈছে কি কৰিব লাগে কি নালাগে ঠিক আছে টেনশ্যন নল'ব সুস্মিতা দাসে লিখিছে যোৱা মাহত প্ৰশ্ন এটা কৰিছিলোঁ যাৰ ৰিপ্লাই নাপালোঁ আজি আকৌ সুধিব খুজিছোঁ অ'কে AMH যদি 0.02 হয় তেতিয়া নিজৰ এগ লৈ IVF কৰিব পাৰিনে নাই নে ডোনাৰ এগ লাষ্ট অপশ্যন হয় AMH কম আছে আপোনাৰ কিন্তু চাওক AMH 0.02 থাকিলে যে আপোনাৰ এগ প্ৰডাকশ্যন আমি কৰাব নোৱাৰিম সেইটো কথা নহয় সেইটো ডিপেণ্ড কৰিব আপুনি ইনজেকশ্যনবিলাক লোৱাৰ পিছত আমি কিছুমান ইনজেকশ্যনছ দিওঁ যিখিনি মানে অভেৰিত যি অকণমানি এগ চেক আছে সেইখিনি আকৌ ষ্টিমুলেট কৰি পেলাই তাক প্ৰডাকশ্যন কৰিবলৈ সেইখিনি দিয়াৰ পাছতহে আমি গম পাম যে আপোনাৰ ডোনাৰ এগ লাগিব নে আপোনাৰ নিজৰ এগে যথেষ্ট হ'ব 0.02 হিচাপে আপোনাৰ যথেষ্ট কম থাকিব মহিলাগৰাকীৰ আপোনাৰ নে কাৰ কথা আপুনি সুধিছে মই নুবুজিলোঁ সেইটো আপুনি স্পেচিফিকেলি কোৱা নাই বাট মই কথাটো কৈ দিছোঁ যাৰ যোনগৰাকী মহিলাৰ কম আছে AMH তেতিয়াহ'লে তেওঁলোকৰ আপোনাৰ এটা থাকিব এটা চান্স এটা থাকিব যে নিজৰ এগটো প্ৰডিউচ কৰিবলৈ যিহেতু আমি ইনজেকশ্যনছবিলাক দিয়া হয় যিহেতু আমি IVFত ইনজেকশ্যনছবিলাক দিওঁ চ' যদি তেওঁ সেইটো প্ৰডাকশ্যন নহয়গৈ ইনজেকশ্যনবিলাক দিয়াৰ পিছতো তেতিয়া তেওঁ ডোনাৰ এগ ল'ব লাগিব ঠিক আছে যোৰ মানে লিখিছে মই পিংকি মোৰ 4 মহীয়া সন্তান আছে মই গৰ্ভনিৰোধৰ বাবে কি লোৱা উচিত হ'ব মই টেবলেট সময়ত খাব পাহৰোঁ বৰ্তমান একো ব্যৱহাৰ কৰা নাই আপোনাৰ 4 মহীয়া যদি সন্তান আছে তেনেহ'লে গৰ্ভনিৰোধকৰ বাবে আমি যিবিলাক পিল দিওঁ সেইবিলাক আপুনি খাব নোৱাৰিব সেইবিলাক আপুনি 6 মাহৰ পিছতহে খাব পাৰিব বৰ্তমানৰ কাৰণেতো বেষ্ট হ'ল আপোনাৰ কপাৰটি লৈ লওক কপাৰটিৰ নিচিনা নাই আৰু আপুনি পিল খাবলৈ পাহৰিছে বুলিও যেতিয়া কৈছে গতিকে পিল খাব পাহৰিলেতো পিল খালেতো প্ৰব্লেম হৈ যাব পাৰে গতিকে আপুনি কপাৰটি লগাওক কপাৰটি লগালে না পিল খোৱাৰ টেনশ্যন না পাহৰাৰ টেনশ্যন কিন্তু কপাৰটিটো নিজৰ জেগাত বহি পেলাই সি নিজৰ কাম কৰিয়ে থাকিব হয়নে নহয় গতিকে আপুনি কপাৰটি এটা লগাই লওক ভয় নাখাব কপাৰটি লগাবলৈ ভয় নাখাব হা পল্লৱী শইকীয়াই লিখিছে প্ৰেগনেঞ্চিৰ লগত ব্লাড গ্ৰুপৰ কিবা ৰিলেশ্যন আছে নেকি কোনো পাৰ্টিকুলাৰ ব্লাড গ্ৰুপে কনচিভ কৰাত অলপ টান হয় নেকি সেনেকুৱাতো মই জানাত পল্লৱী শইকীয়া একো নাই কোনো ব্লাড গ্ৰুপৰ লগত আপোনাৰ প্ৰেগনেঞ্চিৰ কোনো সম্বন্ধ নাই যিকোনো ব্লাড গ্ৰুপৰ মানুহৰে আপোনাৰ কোনো এনেকুৱাতো নহয় যে এটা পাৰ্টিকুলাৰ ব্লাড গ্ৰুপৰ মানুহৰ বোলে প্ৰেগনেঞ্চি হোৱাত কিবা প্ৰব্লেম হ'ব পাৰে সেনেকুৱা মই জানাত একো নাই কিন্তু দেই আৰু লগতে এটা কথা যাৰ মহিলাগৰাকীৰ ব্লাড নিগেটিভ থাকে তেওঁ হয়তো ফাৰ্ষ্ট প্ৰেগনেঞ্চিত সাধাৰণতে নহয় ছেকেণ্ড থাৰ্ড প্ৰেগনেঞ্চিত কিছুমান প্ৰব্লেম হ'ব পাৰে মই এদিন বনাম RH নিগেটিভ প্ৰেগনেঞ্চিৰ
মহিলাসকলৰ কি প্ৰব্লেম হ'ব পাৰে পাৰ্টিকুলাৰ প্ৰব্লেম অকল সেই বিকজ তেওঁ নিগেটিভৰ কাৰণে সেইটো পিছত মই এটা বনাম কিন্তু আদাৰৱাইজ এনেই নৰ্মেল আপোনাৰ ব্লাড গ্ৰুপৰ কাৰণে পজিটিভে হওক বা নিগেটিভে হওক প্ৰেগনেঞ্চি হোৱাত সাধাৰণতে কোনো ইফেক্ট হ'ব নালাগে পল্লৱী ফুকনে লিখিছে মেম মোৰ প্ৰেগনেঞ্চি 8 মান্থছ সোমাইছে মোৰ পেটৰ বিষ বহুত আৰু মোৰ চিগ এটা আছে চিগ কি বস্তু চিষ্ট বুজাইছে নেকি আচ্ছা এণ্ড কিডনি পাথৰ আছে চ' বেবী কিবা প্ৰব্লেম হ'ব নেকি অ'কে প্ৰেগনেঞ্চিৰ সময়ত যিটো পেটৰ বিষ হ'ব পাৰে সেইটো কিহৰ কাৰণে হয় নৰ্মেল প্ৰেগনেঞ্চিৰ যিটো পেটৰ বিষ সেইটোৰ ওপৰত মই অলৰেডি 3টা ভিডিঅ' বনাই থৈছোঁ চাইছেনে আপোনালোকে ফাৰ্ষ্ট 3 মান্থছ তাৰ মাজৰ 3 মান্থছ তাৰ লাষ্টৰ 3 মান্থছ সেইটো এবাৰ চাই ল'ব সেনেকুৱা বিষ হৈছে নেকি আপোনাৰ আৰু আপোনাৰ চিষ্টৰ কথা যিটো ক'লে সেই চিষ্টৰ লগত প্ৰেগনেঞ্চি বেবীৰ কিবা প্ৰব্লেম হ'ব নেকি সেইটো ডিপেণ্ড কৰিব আপোনাৰ কি ধৰণৰ অভেৰিয়ান চিষ্ট হৈছে বোলে নৰ্মেল অভেৰিয়ান চিষ্ট হৈছে নে কিবা এবনৰ্মেল অভেৰিয়ান চিষ্ট হৈছে বা তাৰ চাইজটো কিমান ডাঙৰ চ' সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰিব গতিকে সেইখিনি নাজানাকৈ মই বেলেগ একো দিহা পৰামৰ্শ দিব নোৱাৰোঁ যদি খুব সৰু থাকে তেতিয়াহ'লে একো নাই একো প্ৰব্লেম নহয় আপোনাৰ পাছত নিজে নিজে ঠিকো হৈ যাব পাৰে চ' ডিপেণ্ড কৰিব যে আপোনাৰ চাইজটো কিমান আৰু অভেৰিয়ান যিটো চিষ্টৰ কথা কৈছে আৰু তাৰ আপোনাৰ কিহৰ কাৰণে হৈছে মানে কেনেকুৱা ধৰণৰ অৰিজিন সেইটোৰ ওপৰতহে ডিপেণ্ড কৰিব আউটকামটো মনমী বৰুৱাই লিখিছে মই 4 মান্থছ প্ৰেগনেণ্ট IUI কৰাই হৈছে মই জ্বলা নহ'লে ভাত খাব নোৱাৰোঁ মানুহে কয় জ্বলা নাখাবলৈ জালুক বেঙেনা নাখাবলৈ জলকীয়া আচাৰ খাওঁ মই বেবীৰ কিবা প্ৰব্লেম হ'ব নেকি মই কিন্তু একোৱে বেছি নাখাওঁ বগৰী খুব খাব মন যায় খাই দিওঁ কিবা হ'ব নেকি আচ্ছা বাৰু খাবলৈ খুব মন যায় হয় কিন্তু দেই আপোনাৰ প্ৰশ্নটো শুনি পেলাই মোৰে জিভাত পানী আহি গৈছে বগৰী একদম জলকীয়া লগাই আৰু ৰবাব টেঙা খাই নাখায় ৰবাব টেঙা যে জলকীয়া আৰু নিমখ দি পেলাই একদম ৰ'দৰ পোহৰত খাবলৈ বহি পেলাই কি মজা বাৰু যিয়ে নহওক কথাটো হ'ল প্ৰেগনেঞ্চিৰ সময়ত আপুনি জ্বলা মছলা কমাই খাব কাৰণ কি প্ৰেগনেঞ্চিৰ সময়ত এনেও আপোনাৰ গেষ্ট্ৰাইটিছৰ টেণ্ডেঞ্চিটো বেছি থাকিব অলপ অভুক লগা অকণমান পেট চেটবিলাক বেয়া লাগি থকা ভোক চোক কমকৈ লগা আৰু আপুনি যদি খুব ইমান বেছি জ্বলা চলা খাই থাকে লগতে তেতিয়াহে আপোনাৰ অসুবিধা হ'ব আৰু আচলতে সেইটো কাৰণে আগৰ দিনৰ পৰা মানুহসকলেতো ইমানকৈ আপোনালোকক বুজাব নোৱাৰে আগৰ দিনৰ মানুহৰ কথা মই কৈছোঁ এই যে এইটো খাব নাপায় সেইটো খাব নাপায় বুলি কয় সেইটো কাৰণে আচলতে খুব বেছি জ্বলা তেলাল বস্তু মছলাযুক্ত বস্তু প্ৰেগনেঞ্চিৰ সময়ত অকল প্ৰেগনেঞ্চিৰ সময়তে বুলি নহয় এনেও মানুহে এভইড কৰিব লাগে কিন্তু মাজে মাজে যদি আপোনাৰ কিবা খাব মন যায় তেনেকুৱা ধৰণৰ বস্তু আপুনি খাব পাৰে কিন্তু এনেকুৱা নহয় যে আপুনি ডেইলি খাব টেঙা খোৱা বগৰী খোৱা সেইটোত একো আপত্তি নাই কিন্তু প্ৰভাইডেড যে আপুনি খুব একদম বোলে ডেইলি একদম পূৰা জ্বলা চলা লৈ পূৰা খাই আছে সেইটো নাখাব কিন্তু আদাৰৱাইজ একো প্ৰব্লেম নহয় সুস্মিতা খাউণ্ডে লিখিছে মোৰ প্ৰেগনেঞ্চি টেষ্ট পজিটিভ আহাৰ আগত মই ন'ৱৰ্ম টেবলেট খাইছিলোঁ অ'কে কিবা প্ৰব্লেম হ'ব নেকি 6 উইক মানত খাইছিলোঁ আচ্ছা চাওক আচলতে ন'ৱৰ্ম জাতীয় টেবলেট যিবিলাক আপোনাৰ পেটত পেলু মাৰিবৰ কাৰণে আমি দিওঁ সেইবোৰ সাধাৰণতে আমি প্ৰেগনেঞ্চিত নিদিওঁ প্ৰভাইডেড বোলে মহিলাগৰাকীৰ খুব আপোনাৰ দেখা পাইছোঁ যে আমাৰ পেলুৰ সমস্যা হৈছে তেতিয়াতো উপায় নাপায় আমি দিবই লাগিব গম নাপোৱাকৈ আপুনি যদি খাইছে আপুনি সাধাৰণতে একো প্ৰব্লেম নকৰে কিন্তু এনেইতো আপোনাৰ 11 পৰা 12 সপ্তাহৰ ভিতৰত আমি এন'মেলি স্কেনখন কৰামেই বা প্ৰেগনেঞ্চিটো ঠিকে আছে নে এইটো চামেই সাধাৰণতে দেখা যায় যদি বেবীটো অনিষ্ট কৰে সি একেবাৰে মাৰি দিব একেবাৰে বস্তুটো নষ্ট কৰি দিব যদি নষ্ট কৰিব পৰা নাই টেবলেটটোৱে সেইখিনি সময়ত তেনেহ'লে মষ্ট লাইকলি সি বেবীৰ একো অপকাৰ নকৰে কিন্তু তথাপিও আজিকালিতো আমি এনেও ৰুটিনলি কৰোঁ যিটো এন'মেলি স্কেন হয় ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰত কৰোঁ 10 পৰা 12 সপ্তাহৰ ভিতৰত তাৰপিছত আকৌ ছেকেণ্ড ট্ৰাইমেষ্টাৰ এন'মেলি স্কেন এটা কৰা হয় 18 পৰা 20 সপ্তাহৰ ভিতৰত চ' সেইকেইটাতো আপুনি কৰাবই যদি বেবীৰ কিবা প্ৰব্লেম হয় সেইটোতো আপুনি গমেই পাব আদাৰৱাইজ মোৰ লগা নাই যে কিবা প্ৰব্লেম হ'ব যদি বেবী এতিয়ালৈকে ঠিকে আছে মষ্ট লাইকলি সি ঠিকে আছে ধীৰেন্দ্ৰ কলিতাই লিখিছে ফলিক এচিড টেবলেট 3 মাহ আগৰ পৰা ডেইলি খাব লাগে নেকি লাগেতো আকৌ এণ্ড আৰু অভিলেশ্যন কিমান ঘণ্টালৈ হৈ থাকে বাৰু অ'কে ঘণ্টালৈ বুলি কথা নাই আচ্ছা ফলিক এচিড টেবলেটৰ প্ৰশ্নটো আগতে কৰি লওঁ ফলিক এচিড টেবলেটটো কিয় খাব লাগে সেইবিলাক মই বহুতবাৰ কৈছোঁ আগৰ ভিডিঅ'টো আপুনি এবাৰ চাই ল'ব কিন্তু ডেফিনেটলি মই আকৌ এবাৰ কওঁ যে ফলিক এচিড খাব লাগে আপোনালোকে প্ৰেগনেঞ্চি প্লেন কৰা যদি ভাবিছে যে আমি প্ৰেগনেঞ্চি প্লেন কৰিম তেতিয়াৰ পৰাই আপুনি সেইটো খাব লাগে আৰু ছেকেণ্ড কথা অভিলেশ্যন কিমান ঘণ্টা হৈ থাকে বুলি নহয় অভিলেশ্যনটোতো হওঁতে সেই 1 ছেকেণ্ডো নালাগে অভিলেশ্যনটো হোৱাৰ পাছত যিটো এগ ৰিলিজ হয় যদি মহিলাসকলৰ যিটো ডিম্বাণু ৰিলিজ হয় সেইটো সাধাৰণতে 12ৰ পৰা খুব বেছি 24 ঘণ্টালৈকে জীয়াই থাকে আৰু সেইখিনি সময়তে মহিলাগৰাকীৰ যিটো গৰ্ভধাৰণ কৰাৰ ক্ষমতা সেইটো হায়েষ্ট থাকে আৰু সেইখিনি সময়ত পুৰুষ আৰু মহিলাগৰাকীৰ যেতিয়া মিলন হ'ব তেতিয়া গৰ্ভধাৰণ বা গৰ্ভৱতী হোৱাৰ চান্সটো বেছি থাকে সেইটোৱে কথা কিমান ঘণ্টালৈকে বুলি নহয় পিংকি দাসে লিখিছে ডিউৰিং প্ৰেগনেঞ্চি অভেৰিয়ান চিষ্টৰ বিষয়ে জনাব নেকি মই এতিয়া 9th উইক প্ৰেগনেণ্ট 6 উইক ডক্টৰক দেখুৱাইছোঁ আৰু ছ'ন'গ্ৰাফি কৰিছে সকলো ঠিক আছে বাট লেফ্ট অভেৰিত এটা 3.10 চেণ্টিমিটাৰ চিষ্ট ধৰা পৰিছে ডক্টৰে চিষ্টটো ডাঙৰ হ'লে চাৰ্জাৰী কৰিব লাগিব বুলি কৈছে মোৰ বহুত চিন্তা হৈ আছে কি কৰিলে চিষ্টটো ভাল হ'ব
এইটো মোৰ ছেকেণ্ড প্ৰেগনেঞ্চি, ফাৰ্ষ্ট চাইল্ডটো 6 years। আচ্ছা, 3.10 centimeter ইমানো ডাঙৰ নহয় হা। এইটো চাওক, যদি বস্তুটো হঠাৎ বেছি বাঢ়ি যায়, সাধাৰণতে যিবিলাক চিষ্ট হয়, যিটো এবনৰ্মেল চিষ্টৰ কথা মই কৈছোঁ, ডাৰ্মইড চিষ্ট বা বেলেগ ধৰণৰ তেনেকুৱা এবনৰ্মেল চিষ্ট যদি হৈছে, তেনেহ'লে হয়তো যদি বাঢ়ি যায় তেতিয়া আপোনাৰ কেতিয়াবা দৰকাৰ হয় যে যদি কমপ্লিকেশ্যন কিবা হয়, যেনে মেৰ খাই গৈছে হা, টুইষ্ট হৈছে বুলি যিটো আমি কওঁ, কিছুমান কমপ্লিকেশ্যনে যদি দেখা দিয়ে তেতিয়াহ'লেতো আমি প্ৰেগনেঞ্চিৰ মাজতে হ'লেও অপাৰেশ্যন কৰিব লাগে। কিন্তু যদি আপোনাৰ একো প্ৰব্লেম হোৱা নাই, মাত্ৰ 3.10 centimeter, তেতিয়াহ'লে ৱেইট এণ্ড অবজাৰ্ভ কৰক। আপোনাৰ ডক্টৰেও সেইটো কথাই ক'ব, আপোনাৰ চিকিৎসকেও সেইটো কথাই ক'ব। এনেকুৱা নহয় যে আপোনাৰ চিষ্টটো আছে বুলিয়ে বা অপাৰেশ্যন কৰিব, বা কমপ্লিকেশ্যন নহ'লেও সেইটো অপাৰেশ্যন কৰিব। আৰু কেতিয়াবা যদি ডাঙৰো হৈ যায় তেতিয়া আমি কি কৰোঁ, লাষ্টত চিজাৰিন কৰি পেলাই একেলগে বেবীটো ডেলিভাৰী কৰোঁ আৰু চিষ্টটো কাটি আঁতৰাই দিওঁ। চ' টেনশ্যন নল'ব, আৰামত থাকক, আপোনাৰ সময়ত চব ঠিক হৈ যাব। ৰীমা শৰ্মাই লিখিছে, মেনষ্ট্ৰুৱেল কাপ ইউজ কৰিলে কিবা প্ৰব্লেম হ'ব পাৰে নেকি, আৰু কি কোম্পানী কৰিলে ভাল, আৰু কিমান দিন এটা কাপ ইউজ কৰিব পাৰি? মেনষ্ট্ৰুৱেল কাপটো খুব ভাল, এইটো আপোনাৰ এনভাইৰনমেণ্ট হিচাপেও এনভাইৰনমেণ্ট ফ্ৰেণ্ডলিও হয়। চেনিটেৰী পেড ছেটবিলাক আপোনাৰ ডিছপ'জ কৰিবলৈ সেই বহুত টাইম লাগে, কিন্তু মেনষ্ট্ৰুৱেল কাপ যিহেতু ৰিইউজেবল হয়, সেইটো কাৰণে আপোনাৰ এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হয় বুলি কয়, গতিকে খুব প্ৰমোট কৰা হৈছে আজিকালি। সেইটো আপুনি ব্যৱহাৰ কৰিব পাৰে, একো বেয়া নহয়। মাত্ৰ লগোৱাৰ সময়ত প্ৰথমতে লগাওঁতে অকণমান প্ৰব্লেম হ'ব পাৰে, সেই বস্তুটো এবাৰ কিটিপটো শিকি লোৱাৰ পিছত আৰু প্ৰব্লেম নহয়, ৰিইউজ কৰি থাকিব পাৰে আপুনি। আৰু কোনটো কোম্পানী সেইটোতো মই ক'ব নোৱাৰোঁ, চববিলাক ভাল কোম্পানীয়ে হয়, আপোনালোকে নিজে ৰিভিউ পঢ়ি পেলাই সেই হিচাপে কৰিব। এতিয়া মই এটা কোনোবা এটা কোম্পানীৰ নাম ক'ব যাওঁ, সেইটো আৰু বেয়া কথা দেখে নহয়, মই প্ৰমোট কৰাৰ নিচিনা হ'ব। চ' সেইটো মই ক'বলৈ নাযাওঁ যে কোনটো কোম্পানী ভাল, কোনটো কোম্পানী বেয়া। আৰু লগতে আপোনাৰ কিমান দিন এটা কাপ ইউজ কৰিব পাৰি সেইটো কোম্পানী ৱাইজ কিছুমান কোম্পানীয়ে ৰিইউজেবল কৰে, কিছুমান কোম্পানীয়ে ডিছপ'জেবল কৰে, ডেইলি ইউজ এণ্ড থ্ৰ'। কিছুমানৰ 7 দিন 8 দিনৰ পিছত আপুনি বদলাব লাগে, হয়তো এবাৰে আপুনি এটা চাইকেলত এটাই কাপ ইউজ কৰিব পাৰে, কিছুমানৰ আকৌ 6 মাহ বা বছৰ আপুনি ইউজ কৰিব পাৰে। গতিকে সেইটো কোম্পানী বিশেষে বেলেগ বেলেগ ধৰণৰ তেওঁলোকৰ ইনষ্ট্ৰাকশ্যন। আপুনি যিটো কোম্পানীৰ কিনিব সেইটোৰ আপোনাৰ পিছফালে যিবিলাক ইনষ্ট্ৰাকশ্যনছ থাকে সেইটো চাই পেলাই আপুনি ডিচিশ্যনটো ল'ব লাগিব দেই। পল্লৱী গগৈ লিখিছে, মেম মোৰ 4 months কমপ্লিট হ'ল, মোৰ বহুত খজুৱতি হৈছে, খজুৱাই গুটিবোৰ ক'লা হৈ গৈছে, গোটেইবোৰ ক'লা হৈ গৈছে চাগে। অ'কে, ডক্টৰ দেখাইছোঁ বাট ভাল হোৱা নাই, আপুনি কিবা এটা উপায় দিয়ক। আচ্ছা পল্লৱী গগৈ, নোচোৱাকৈতো মই উপায় দিব নোৱাৰোঁ। আপোনাৰ যদি লিভাৰ ফাংচন টেষ্ট কৰা নাই, এবাৰ লিভাৰ ফাংচন টেষ্টটো কৰি ল'ব। আগতে এটা তেনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ দিছিলোঁ, এই লিভাৰটো বেয়া হ'লে খজুৱতি হয় বুলি যে মই কৈছিলোঁ। চ' সেইটো যদি হৈছে তেনেহ'লে সেইটো আপোনাৰ দৰৱ খাব লাগিব লিভাৰৰ। বা বেলেগ যদি কিবা লোকেল সংক্ৰমণৰ কাৰণে আপোনাৰ হৈছে, বোলে ফাংগেল ইনফেকশ্যনেই হওক বা বেলেগ কিবা কণ্টেজিয়াছ যিবিলাক ধৰি লওক ইজনৰ পৰা সিজনৰ গালে খুচুৰা কিছুমান আমাৰ খজুৱতিৰ বেমাৰ আছে, সেইবিলাকে হৈছে নেকি। চ' সেইবোৰ চাই পেলাইহে গম পোৱা যাব। আপুনি এবাৰ চিকিৎসকৰ লগত ভালকৈ কথা পাতক। অনামিকা দাসে লিখিছে, মোৰ বেবী গাৰ্ল এজনী আছে, 2 years 6 months হৈছে, চিজাৰিন হৈছিল, তেতিয়া কপাৰটি লগাইছিলে, বেবী হোৱা 1 year পিছতে গলব্লাডাৰ চাৰ্জাৰী হৈছে, তেতিয়া আল্ট্ৰাচাউণ্ড কৰোঁতে কপাৰটিটো ঠিকে আছে বুলি কৈছে, কিমান বছৰ থাকিব পাৰি, প্ৰব্লেম পোৱা নাই, বাট MC হোৱাৰ আগত পেট খুব বিষাই, বহুত কয় কপাৰটি বেয়া বুলি, সোমাই যায় বুলি, জনাবচোন কিমান বছৰ থাকিব পাৰে। এইটো মই জনোৱা কথা নহয় অনামিকা দাস, সেইটো আপোনাৰ কপাৰটিটোতে লিখা থাকিব। আপোনাক ক'ব কপাৰটিটো আপুনি কিমান বছৰৰ কাৰণে ৰাখিব পাৰে। কিছুমান কপাৰটি আছে 1 বছৰীয়া, কিছুমান 3 বছৰীয়া, কিছুমান 5 বছৰীয়া, আৰু মেক্সিমাম সেইটো হ'ল আপোনাৰ 10 বছৰীয়া। এতিয়া আপোনাক কোনটো কপাৰটি লগাইছে, আপোনাক যোনজনে লগাইছে সেইজনে ক'ব পাৰিব, সেইটো মই ক'ব নোৱাৰোঁ আপুনি কথা পাতক, আৰু যিমান দিনৰ কাৰণে ৰাখিছে সিমান দিনৰ পিছত ৰাখি পেলাই আপুনি কপাৰটিটো উলিয়াব লাগিব, নহ'লে আকৌ ইনফেকশ্যন হৈ যাব আপুনি আপোনাৰ চিকিৎসকৰ ওচৰত কথা পাতক, নাইবা চিজাৰিনৰ সময়ত বা ডেলিভাৰীৰ সময়ত যদি লগাই দিছে, আপোনাৰ ডিচাৰ্জ চাৰ্টিফিকেটত লিখা থাকিব যে আপুনি কেতিয়া সেইটো উলিয়াব লাগিব। সেইটো সদায় মেনশ্যন থাকে, আপোনাক যোনদিনাখন কপাৰটি লগাইছে তাৰ পৰা আপুনি কিমান দিনৰ পিছত সেইটো উলিয়াব লাগে দেই। আৰু এইটো বেয়া নহয়, খুব ভাল বস্তু লগাইছে, খুব ভাল কাম কৰিছে। জোনালী ভূঞাই লিখিছে, 2 মাহৰ পৰা মাহেকীয়া অনিয়মীয়া হৈছে, মানে 14 দিনমানকৈ বাঢ়িছে। আমি যোৱা মে' মাহৰ 2nd প্ৰেগনেঞ্চি ট্ৰাই কৰি আছোঁ, মে' মাহৰ পৰাই। অ'কে, কিন্তু সফল হ'ব পৰা নাই। মোৰ বয়স 26 বছৰ, সেই হিচাপে মোৰ ওজন অলপ বেছি, 73 kg। কিবা অসুবিধা হ'ব নেকি? মাহেকীয়া কিয় খেলিমেলি হৈছে জনাবচোন। জোনালী ভূঞা, আপোনাৰ প্ৰশ্নটোতে আপোনাৰ উত্তৰটো সোমাই আছে আচলতে। আপুনি কি ক'লে, আপোনাৰ ওজন বাঢ়িছে অলপমান হায়াৰ ছাইডত, গতিকে ওজন বাঢ়িলে লগতে PCOD হোৱাৰ চান্সেছ বেছি থাকিব, আৰু PCOD হ'লে আপোনাৰ খেলিমেলি হ'ব, ঋতুস্ৰাৱটো খেলিমেলি হ'ব, আৰু ঋতুস্ৰাৱ খেলিমেলি হ'লে আপোনাৰ প্ৰেগনেঞ্চি হোৱাত বাধা জন্মাব। PCODৰ ওপৰত 2টা ভিডিঅ' বনাইছিলোঁ, চাইছিলে সেই 2টা এবাৰ চাই ল'ব। গতিকে যিহেতু আপোনালোকে প্ৰেগনেঞ্চি প্লেন কৰি আছে, গোটেইখিনি বস্তুত মানে যিখিনি আপোনাৰ কণ্ট্ৰলত আছে, যিখিনি আপুনি কণ্ট্ৰল কৰিব পাৰে, যিখিনি আপুনি শুধৰাব পাৰে, সেইখিনি আপুনি শুধৰাবলৈ চেষ্টা কৰক। ওজন যদি বেছি হৈছে বুলি আপুনি নিজেই গম পাইছে, আপুনি ওজনটো কমাবলৈ চাওক, ডেইলি এক্সাৰচাইজ কৰক, বেলেঞ্চ ডায়েট এটা লওক, ডেফিনেটলি কমি যাব। আৰু লগতে থাইৰয়ডটো, ভিটামিন D সেইবিলাক কেতিয়াবা খেলিমেলি হৈ থাকে, সেইবিলাক যদি ঠিকে আছে নে সেইবোৰ চাই ল'ব।
চাই লৈ পেলাই চব ঠিকে থাকিলে আপোনাৰ কিয় প্ৰেগনেঞ্চি নহ'ব টেনশ্যন নল'ব মুঠতে যিমানখিনি আপোনাৰ নিজৰ হাতত কণ্ট্ৰলত আছে যিখিনি আপুনি শুধৰাব পাৰে যিটোৱে প্ৰেগনেঞ্চি হোৱাত বাধা জন্মাব পাৰে সেইখিনি আপুনি কাৰেক্ট কৰক আৰু মাহেকীয়া যদি অনিয়মীয় হৈ থাকে খেলি মেলি হৈ থাকে তেনেহ'লে কিন্তু প্ৰেগনেঞ্চি হোৱাত বাধা হ'ব পাৰে নোহোৱা নহয় গতিকে সেইখিনি বস্তু আপুনি ক্লিয়াৰ কৰক হা চ' জোনালী ভূঞাৰ প্ৰশ্নটোৱে আজি আমাৰ লাষ্ট প্ৰশ্নটো আছিলে আৰু লগতে এটা কথা কৈ দিওঁ যিসকলৰ মই প্ৰশ্নৰ উত্তৰ আজি লোৱা নাই যিসকলে কমিউনিটি পষ্টত প্ৰশ্ন দিছিলে তেওঁলোকৰ প্ৰত্যেকৰে প্ৰশ্নৰ তলত মই উত্তৰ এটা দিছোঁ যিটোৱে আপোনাক ক'ব যে আপুনি কোনটো ভিডিঅ' চালে আপুনি আপোনাৰ প্ৰশ্নটোৰ উত্তৰ পাব তেনেহ'লে প্ৰশ্নোত্তৰ শিতানটো আজি আমি ইয়াতে সামৰিছোঁ অতি সোনকালে আপোনালোকক আকৌ লগ পাম সকলোৱে ভালে থাকক সেয়ে ঈশ্বৰৰ ওচৰত মোৰ প্ৰাৰ্থনা তেনেহ'লে আজিলৈ আহিছোঁ নমস্কাৰ